আপোনাৰ লগত থাকিলেও ইয়াক পোহনীয়া কুকুৰ বুলি ক'ব এই এটা শব্দ মা তাৰ কাৰণে যে কত কিমান সহ্য কৰিবলগীয়া হয় চৰিয়াবলৈ উঠা হাতখন নমাই আনিবলগীয়া হয় গালিবোৰ জিভাৰ আগলৈ আহিলেও জিভাখন কোচ খুৱাই ৰাখিবলগীয়া হয় সন্তানৰ ভৱিষ্যতৰ ঠিকা লোৱাবোৰক চুলিত ধৰি টানি টানি ৰাস্তাই ৰাস্তাই চুচুৰাই নিবলৈ মন যায় কিন্তু লাজতে হাত ভৰিবোৰ নমাই ৰাখিবলগীয়া হয় কিন্তু তেওঁলোকক কিবা কৰিলে নাঙত হ'বতো মোৰ ল'ৰাই আপুনি যাব পাৰে যাম মল্লিকা বৰুৱা নিশ্চয় যাম কিন্তু যোৱাৰ পৰত এটা কথা আপোনালোকক কৈ থৈ যাম আজি আপোনালোকে মোৰ স্বামীৰ অন্তৰত মোৰ অন্তৰত বৰ বেয়াকৈ আঘাত বহুৱালে সেই আঘাতৰ কিন্তু প্ৰত্যুত্তৰ নিদিয়াকৈ মই নাথাকো ইয়াক ইঞ্জিনিয়াৰ কৰিবলৈ মোৰ মানুহজনে যিমান ঘাম বোৱাইছিল তাতকৈ বহুত বেছি চকু পানী বোৱাব লাগিব আপোনালোকে মোৰ মানুহজনে যিমান হাৰ ভাঙিছিল তাতকৈ বহুত বেছি বেয়াকৈ ভাঙিম আপোনালোকৰ কোম্পানী ভিক্ষাৰীৰ জীৱন কেনেকুৱা হয় তাৰ সোৱাদ এইবাৰ আপোনালোকক লোৱাইহে এৰিম আপুনি এগৰাকী মাক হয় মাকৰ খং উঠিছে বিস্ফোৰণটো হ'ব